নমস্কাৰ, মই মৌচুমী। আপোনালোকলৈ আজি আকৌ এটা নতুন মিনি ব্লগ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আহিয়ে চালোহি চেণ্ডেল, পিছে মই নহয় লগৰজনীয়ে চাইছিলে, কিন্তু পচন্দ নহ'লে তাৰ পৰা উভতি পুনাই পালোহি এয়া। আহি ইয়াতে আমি কিবা এটা ল'লোঁ বাৰু চইচ কৰি পিনে, পিছে সেইটো বাৰু আপোনালোকক নজনাওঁ, ছাৰপ্ৰাইজ হিচাপে থাকক। যিহেতু মেমেও ভিডিঅ'টো চাব, মেমে আকৌ গম পাই গ'লে কথাটো বেয়া হ'ব নহয়, ছাৰপ্ৰাইজ বোলা বস্তুটো নাথাকিবই। তাতে আমি কিবা এটা ল'লোঁ বাৰু, ভিডিঅ'সমূহ চাব আৰু কিয় লৈছোঁ সেইটো আপোনালোকে অতি সোনকালেই গম পাব। আৰু এয়া আমি দুইজনী আকৌ নিজৰ গন্তব্যস্থানলৈ গৈ আছোঁ। আজি পিছে বিৰাট বেছি ৰ'দ, তথাপিও কিন্তু বজাৰ কৰিবলৈ এৰা নাই। আমাৰ সেই বিশেষ দিনটো যে আহি আছে সেইকাৰণে। এয়া আহি পালোহি জুৱেলাৰী দোকান। মোৰ পিছে ল'বলগীয়া একো নাছিলে, কিন্তু মোৰ লগৰজনীয়ে পূৰা বেছি বজাৰ কৰিছে। তাৰপিছতে আহি সকলোৱে খালোহি টেঙা, ৰবাব টেঙা। মুনমুনিয়ে আনিছিলে আমাৰ লগৰজনীৰ ঘৰত বোলে টেঙাৰ অভাৱ নাই, বিৰাট বেছি টেঙা। আৰু খনাৰ পাৰ পৰিলে মোৰ, পিছে হাত পুৰণি পেট পুৰণি সমানে ধৰিছে। এয়া শেষত ক্লাছ ছুটি হ'ল। আজিৰ ভিডিঅ'টো ইমানখিনি। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ জল্দি।